খুব ভাল নষ্ট হৈ আছে ইউপি পেলৰ নেতা ৰাকেশ ব্ৰহ্ম ডাঙৰে কৈছে তেখেতসকলে কাৰ ৰেলী কৰি আছে আৰু কৈছে চলো পাল্টাই প্ৰগ্ৰাম বোলে কিবা এনে পাল্টাই গ'ল আৰু কিবা পাল্টা প্ৰগ্ৰাম লাগে নেকি পাল্টাই খাবাই ফাল্টাই মানে বেল ফাইনাইলে राकेशा होनदों राकेशा बै ट्रेक्टर पार्टीनि राकेश ब्रह्म होनदों गावसोर लायनो माबा फाल्थायनाय प्रग्राम लादोंनो सोरखौ फाल्थायनो गावसोर फाल्थायखाबाय दाखालिबो बिराद रायदों बिपिएफ खौ शेख होगोना थगायदों আজি আমি আমার চিরাং জেলা আর আমার মসলপুর 20 দিন ইতিমধ্যে শেখ বিতরণ সভা অনুষ্ঠিত হৈ আছে ইউথ সকলৰ কাৰণে 2 লাখ মহিলা বাইদেউ সকলৰ কাৰণে সমগ্ৰ বিটিসি 50,000 জনী মহিলা বাইদেউ আৰু আমাৰ দুখীয়া দৰিদ্ৰ সকলে 20,000 টোটাল 50,000 মানুহক আমি ইতিমধ্যে চেক ইস্যু কৰিলো আমি কিবা মিছা কথা কৈছে নেকি চেক ইস্যু হৈ গ'ল চেক লিখা কাম যোৱাকালি আমি সমাপ্ত কৰিলো মাটি পট্টা দিবৰ কাৰণে অলরেডি মাটি পট্টা সব মানে ইস্যু হয়ে গেল আমার মহিলা বাইদেউ সকল সমগ্র বিটিসি টোটাল মানে 33,000 সেলফ হেল্প গ্রুপ বিলাকে 15,000 আপনালোকে পাব অলরেডি চেক বিলাক সব রেডি হয়ে গেল বিকলাঙ্গর সকলের কারণে 10,000 কিছুমান থাকি যোৱা বলে কৈছে এমএলএ ইলেকশনৰ পিছত এমএলএ ইলেকশন শেষ হোৱাৰ লগে লগে আকৌ মানে আমি আইপিএস দিয়াৰ মানে কাম কাজ বিলাক আৰম্ভ কৰিম যুৱকসকলে এইবাৰ আমি 5,000 এমএলএ ইলেকশনৰ পিছত 15,000 যুৱক যুৱতীসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব ভাল হ'বনে নাই ৰাইজ আৰু যেনে তেনে এক মাহ ধৈৰ্য ধৰক 15,000 আমাৰ বিটিসি অঞ্চলত যিসকল মানে আৰ্থিকভাৱে দুৰ্বল আমাৰ যুৱক যুৱতীসকল আছে বিভিন্ন ধৰণৰ কাম বিলাক কৰি আছে বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেন্টৰ সাৰ্টিফিকেট আছে তেখেতসকলৰ কাম কৰিব জানে পাৰ্লাৰৰ দোকান কাটিং নিটিং বিউটি পাৰ্লাৰ এমব্ৰয়ডাৰী কম্পিউটাৰ দোকান মানে মুৰ্গী পালন জাৰ্সি গায়ৰ ডায়েৰী ফাৰ্ম বিভিন্ন ধৰণৰ যিসকলৰ স্কিল আছে তেখেতসকলক মানে ব্যৱসায়টো উন্নত কৰিবৰ কাৰণে 2 লাখ টকাৰ মানে আৰ্থিক সাহায্য আমি দিবৰ কাৰণে আকৌ এমএলএ ইলেকশনৰ পিছত আমি আৰম্ভ কৰিম এইবাৰ বহুতে পাব আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই ঘোষণা কৰা 15,000 আৰু বিপিএফ চৰকাৰৰ 5,000 টোটাল কিমান হ'ব বিশ্বং জাগন 15,000 আৰু 5,000 फैगौ बाराव 20,000 जोंनि माने अनएम्प्लयड इउथफोरा माने जोंनि बिटिसि सरकारनिफ्राय 2 लाख थाखाखौ मोननो हागोन गासिबो मोनगोन गोबां मानसिया मोननो हागोन सेल्फ हेल्प ग्रुपआ गासिबो रेडि जाजोबखाबाय चेकखौ जोङो मैयायो गासिबो डिस्ट्रिक्ट फाथाय हरजोबखाबाय আৰু আপোনালোকৰ মাজত 3 দিনৰ পিছত চেক বিতৰণ সভা হ'ব চেক ৰাননাय নৈষ্ণৱ সান্তামনিৰ ফैगासिनो दङ 3 দিনৰ পিছত গোসাইগাঁও জিলাৰ যিমান সমষ্টি আছে চেক লৈ ফালে আই আছে চেক বিতৰণ সভা হ'ব চেক ৰাননাय হাবাফাৰিয়া গোসাইগাঁও সান্তামনিनाव जागोन प्रमोद बर' बिसोरनि माने एमपि रेनगोरा नार्जारी राकेश ब्रह्म फेरेंगावना जोंखौ बिराद रायदों थगायबाय होननानै আজি তেওঁলোকে প্ৰমাণ পাইছে চিৰাং জিলাত ইতিমধ্যে আমাৰ চেক বিতৰণ সভা চলি আছে মসলপুৰ জিলাত চলি আছে আমি কাক ঠগাইছে আমি নিৰ্বাচনী প্ৰচাৰ সভাত যি ধৰণে ৰাজ্যক প্ৰতিশ্ৰুতি দিয়া হৈছিল 5টা গ্যারেন্টির কথা কোয়া হয়েছিল 5টা গ্যারেন্টি বিপিএফ সরকারে আখরে পালন করেছে কোনো ঠগোৱা নাই তেওঁলোকক ইউপিপিলক মই প্ৰশ্ন কৰিছো আপোনালোকে 75,000 দিয়াৰ কথা কৈছিল এজন মানুহ প্ৰমাণ দিয়ক আপোনালোকে কাক 75,000 পইচা দিলে सरनो 75,000 थाखा होफेरखो इउपिपिला सासेनोबो होनायनि उदालगुरियावबो उदाहरण गैया बाक्सायावबो उदाहरण गैया चिरां क'क्राझार पर्बतझार कत माने
৭৫,০০০ টকা দিয়াৰ উদাহৰণ নাই ইউপিপিএলে ৰাইজক গ্যাৰেণ্টি দিছিল ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল কিমান জনক চাকৰি দিলে সৌদিনাখন ফৰেষ্ট গাৰ্ডৰ চাকৰি দিছিল গোটেই চাকৰিবিলাক ইলিগেল আকৌ সকলো চাকৰি টাৰ্মিনেট কৰাৰ পিছত এতিয়া মানে বিপিএফ চৰকাৰে ফৰেষ্ট গাৰ্ডৰ চাকৰি এডভাৰটাইজ দি দিলে টেট যিবিলাকে টেট মানে পৰীক্ষা পাছ কৰিলে ডিএলএড ডিপ্লোমা আছে যিসকলৰ বিএ ডিপ্লোমা আছে তেখেতসকলে মেৰিট বেচিছত 984 জন আমাৰ মানে মাষ্টৰ বিলাকে অতি সোনকালে টেট মাষ্টৰৰ চাকৰি পাব স্ক্ৰুটিনি কাম সব মানে সমাপ্ত হৈ গ'ল এতিয়া মানে শৰ্ট লিষ্ট বনাই আছে আমাৰ বিটিসি 984 জন ব্যক্তিসকলে মানে টেট মাষ্টৰৰ চাকৰি পাবলৈ গৈ আছে বিপিএফে কিবা মিছা কৈছে নেকি সরকার গঠন করা 4 মাহে হয়েছে 4 মাহে কিমান কাম করেছে 1600 বেশি চাকরি ওলাব 1600 আৰু খালি পোস্ট আছে সব মানে এটার পিছত এটা সকলো থার্ড গ্রেড ফোর্থ গ্রেডৰ চাকৰি দিবৰ কাৰণে বিপিএফ সরকাৰৰ সেন্ট্রাল সিলেকশন বোর্ড সিএসপি বোর্ডে মানে চাকৰি এডভাৰটাইজমেন্ট দিব আমাৰ মেধাবী ছাত্ৰ ছাত্ৰী সকলে চাকৰি এপ্লাই কৰিলে হল মেৰিট বেচিছত তেখেতসকলে চাকৰি পাবলৈ সক্ষম হ'ব কিবা বেয়া কাম কৰিছে নেকি বিপিএফ কিমান ডাঙৰ ডাঙৰ ৰাস্তা আপোনালোকৰ গোসাইগাঁৱত 36 কোটি টকাৰ কোল্ড ষ্টৰেজ সৌদিনাখন ময়ো শিৱসাৰ লগত আহিছো কিমান ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান বিপিএফ চৰকাৰে এই 4 মাহতে আধাৰ ক্লাছ স্থাপন কৰি দিলে আৰু বহুত মানে কাম কৰিব 5 বছৰত বিপিএফ চৰকাৰে ডাবল কাম কৰিব 13 তাৰিখে আমাৰ কোকৰাঝাৰত গ্ৰীণ ফিল্ডত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ছাৰ আহি আছে আৰু বিভিন্ন আঁচনি প্ৰজেক্ট বিলাক তেখেতে কোকৰাঝাৰত আহি আমাৰ বিটিসি বাকী ৰাইজৰ কাৰণে তেখেতে হয়তো ঘোষণা কৰি যাব আমাৰ লাভ হ'ব না নাই ৰাইজ লাভ জাগৰা যে ৰাইজে ফেৰ জাগা নহ'বা दा बेनिखायनो गोसाइगाव समस्तिनिफ्राय जोंहा एमएलए खौ बिराद बुरजा भोटाव देरहाहोनांगौ आरो दिसपुराव बिसोरखौ माने बिटिसि डेभेलपनि थाखाय खामानि मावनो थाखाय जोङो दिसपुराव बिसोरखौ फाथायहरनांगौ আমি एमएलए जिताब পাৰিম না নাই ইউপিপিএলৰ ডাঙৰ ডাঙৰ নেতা তেওঁলোকৰ নেতাবিলাকে আলোচনা কৰি আছে অহাবাৰ এমএলএ ইলেকশনৰ টিকেটো কাক বিক্ৰী কৰিব টিকেট লোৱা মানুহ নাই ট্ৰেক্টৰৰ ছবি যদি ইলেকশন খেলে তেতিয়াহ'লে ইলেকশন জিকাটো সম্ভৱ নাই এই কথাবিলাক ইউপিপিএলৰ নেতাবিলাকৰ মাজত আলোচনা হৈ আছে ট্ৰেক্টৰকো ৰাইজফोरा नायनोबा बाय ट्रेक्टर नुबानो रागा जोङो ट्रेक्टरनि सिनाव इलेक्शन गेलेब्ला देरहालालै होननानै इउपिपिएलआ रायलायगासिनो दङ जाहैबाय এতিয়া ইউপিপিএল কৰি লাভ নাই ইউপিপিএল ৰাইজক ঠগালে সুইজাৰলেণ্ড বনাম বুলি কৈছিল নোৱাৰিলে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল চাকৰি দিব নোৱাৰিলে সব মানে ইলিগেল ভাবে তেওঁলোকে চাকৰি দিছিল নিযুক্তি দিছিল আজি সকলো ধৰণৰ চাকৰি বিলাক আমাৰ লো অফিচাৰ বিলাকে ইনকুৱাৰী কৰাৰ পিছত সব মানে ইলিগেল বুলি ধৰা পৰি আছে কি ভাল কাম কৰিলে তেখেতসকলে যোৱাৰা ইউপিপিএলৰ যোগ নাই ইউপিপিএলে ৰাইজক চাকৰি দিব নোৱাৰে তেওঁলোকে প্ৰেসেলবেল গ্ৰুপক একো দিব নোৱাৰে আমাৰ শিক্ষিত ল'ৰা ছোৱালী আৰু ইউপিপিএলে একো দিব নোৱাৰে তেওঁলোকৰ চৰকাৰ নাই এমএলএ ইলেকশনৰ পিছত ইউপিপিএল আমাৰ বিটিসিৰ পৰা বিদায় ল'ব ৰাইজ বিদায় দিব লাগিব না নাই ইউপিপিএল আমি বিদায় দিব লাগে না নাই গোসাইগাঁও জিলাৰ পৰা আমি ইউপিপিএলৰ বিদায় দিব লাগিব ৰাইজ তেনেকা ৰাজনীতি দলক আমি বিটিসিৰ পৰা তেওঁলোক আমি বাহিৰ কৰি দিব লাগিব লাগি না নাই লাগিব বিটিসিৰ পৰা বাহিৰ কৰিব লাগে না নাই ইউপিপিএল লাগিব har sarang narang berabur fralai macam ini apa akhiru khoba apa har sarang ইউপিপিএল kau bidai nangan le ইউপিপিএল जेबो मावासै 5 बोसोराव जोंनि बिटिसिखौ दंस खालामजोबदोंमोन बिसोरो साख्रि होनानै केपासिटिखौ गैया खालामबायमोन जोंनि इएमफोरनि पावारा गैलामोन 16टा डिपार्टमेन्ट गथायबायमोन
जोंनि बीपीए बा सरकार दानाय लगे लगे इएमफ्रा दायो मिनिस्टार रेंकनि पावारखौ मोनबाय पुलिस लाना गिदिं आदालाय जोंना इएमफ्रा पुलिस गारि लायना लाया बै गोजा बाथिजोंलाय लायना लाया ओरैनो गोसो जाबानो बाथि फोजोंनो हायो नामा सरकारनि मोनसे नियम दङ दा गासै पावारखौ बिटिसिआ दायो सिख सिदलनि जा माने गोहो दंमोन लाबोफिनजोब्बाय हाग्रामा महिलारि सारनि दैदेननायाव दायो बिटिसिआ गोहो गोरा जाफिनबाय गोबां खामानि मावगोन बिपिएफ सरकारा इसे धैर्य हक रायजोफोरा आरो बहुत करणीय আছে বহুতখিনি কাম কৰিব আমাৰ শিৱ ছাৰে অভিজ্ঞতা থকা এজন ব্যক্তি যিটো কয় সিটোৱে কৰে আমাৰ শিৱ ছাৰে সো অলপমান সময় লাগিব সরকার গঠন করা আমার বেশি দিন হওয়া নাই 4 মাহে গৈছে আপনাদের অলপ সময় দিয়ক 5টা বছৰত আমার বিটিসিখন বহুত ডেভেলপমেন্ট হব আর দীঘলীয়া নকৰো আপনাদের আকৌ আমি লগ পাম কেম্পিংৰ আৰু আহিম গোসাইগড় আৰু আহিম আপনাদের সকলোকে ধন্যবাদ যাচি বক্তব্য সামৰিছো থ্যাংক ইউ